গাইজ ৱেলকাম টু মাই বেক জিটি ভ্লগছ। মই আজি ঘৰত ব্লগ বনাই যিটো ঘৰৰ পৰাই বনাই আৰু আজি পথাৰ মাজত আহিলে অলপ ফুৰিব। এনেকৈ আছে বসন্ত দমৰা, এইটো বসন্ত দমৰা, এইটো নৱ দমৰ, এইটো চন্দন দমৰা, পুরো মোবাইল চত ব্যস্ত, এইটো ৰক্তিম। এনেকৈ পথাৰ মাজত কোনদিনা যেতিয়া মই চেলিব্ৰিটি হৈ যাম নবে কেলা তই মোৰ কাষত আহিবলৈ কেলা কৈছোঁ নে, চেল্ফি মাৰিব লাগিব বুলি কৈছোঁ নে। ফুৰিব আহিলোঁ নব, মই অলপ গাড়ীত কিন্তু হাতী চাব নাই দিয়া, আপোনালোকে হাতী চাব বুলি ভাবোঁ। কাৰণ কি আমি হাতী জানাই হাতীৰ লগত কথা পাতি টাইম পাছ কৰাত যিকি চাদা মাৰি টাইম পাছ কৰিম, গম পাইছেনে। আমি এতিয়া যাইছোঁ থিয়েটাৰ চাবা, ৰাজমুকুট থিয়েটাৰ। এমুকে আছে বসন্ত, এমুকে পংকাজ আৰু একমুকে নৱত যাইছে। আন্ধাৰ দেখা নাপায় সেইবুলি মই অলপ দেখুৱাইছোঁ টচ মাৰি। এতিয়া যাই পেলাই পোহৰত ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক। থিয়েটাৰ চলি চাওক, আমাৰ গাঁৱৰ কিমান চলি গিলে হান চলি চব আৰু আগমুকে চাওক গিলে খোজকাঢ়ি যাইছোঁ দেখছোঁ। কাৰণ কি ওচৰতেতো আমাৰ গাঁৱৰে বতাহগুচিত অলপমান আপোনালোকক দেখুৱাই আছোঁ। হয়তো বেছি মানুহ হ'ব পাৰে, কাৰণ কি মানুহ হৈ প্ৰত্যেক বছৰে যদি বেছি মানুহ হয় ভালকৈ সিমান কথা কৈ এই গাইজ ফাইনেলি আমি টিকেট লৈ ল'লোঁ। এতিয়া আমি যাইছোঁ ভিতৰত, দেখি মানুহটো কৈছে বা ভিতৰত সোমাব পাৰোঁ নে নৰো গেৰাণ্টি নাই দিয়ক গাইজ। ভিতৰত আহি গ'লোঁ, থিয়েটাৰ এটা বনাই মোকে আমি ভিতৰত বহি আছোঁ। থিয়েটাৰ কেতিয়া আৰম্ভ হয়, টাইম নহয় তাৰমানে ইমান মানুহ। আৰম্ভ হৈ গেল দেন dia que toco lugar.
গাইজ আমি আহি গ'লোঁ থিয়েটাৰ চিয়েটাৰ চাই একদম মজা লাগছে থিয়েটাৰখন চাই ৰাজমুকুট থিয়েটাৰ একদম ভিতৰত মানুহ ফুল মানুহ আৰু পিছলৈকে মানুহ চাওক গাড়ী একদম লাইন লাগিছে ভিতৰত তাৰমানে কথা একদম ক'বাই নোৱাৰি গেলাৰ হেঁচা ঠেলা মানুহ একদম আৰু বক্সৰ